Hi friend, welcome back to my YouTube channel. আজি সকলো বন্ধু বান্ধৱীলৈ আজি এটা নতুন হেল্পফুল ভিডিঅ' লৈ আহিছোঁ কিয়নো আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম যে আপোনালোকে কেনেকৈ আয়ুষ্মান মিত্ৰা আইডি ল'ব পাৰে আকৌ এইটো সকলো বিনামূলীয়াকৈ আপোনালোকে লাভ কৰিব আয়ুষ্মানৰ মিত্ৰা আইডি সো কেনেকৈ আপোনালোকে এপ্লাই কৰিব ষ্টেপ বাই ষ্টেপ এইটো ভিডিঅ'ত আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰি প্ৰথমৰ পৰাই শেষলৈ চাই থাকিব আপোনালোকে প্ৰথমতে ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব আৰু সাৰ্চ বাৰত লিখি দিব pmjay.gov.in আপোনালোকৰ বাবে মই ভিডিঅ'ৰ ডেসক্ৰিপচনত এইটো লিংক দি ৰাখিম তাৰ পৰা কিন্তু ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব আপোনালোকে ইয়াত দেখিবলৈ পাইছে আয়ুষ্মানৰ আইডি এটা আপোনালোকে যেতিয়া এইটো পেজত আহি পাব আহি পোৱাৰ পিছত আপোনালোকে লেফট সাইডত 3 ডট দেখিবলৈ পাইছে মেনু অপশনটোতে ক্লিক কৰি দিব মেনু অপশনটোতে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব বহুত কিটা প্ৰফাইল আহিব ইয়াতে আপোনালোকে স্ক্ৰল ডাউন কৰি ওপৰ ফালে লৈ যোৱাৰ পিছত পৰ্টেলছ বুলি যেটো অপশন দেখিবলৈ পাইছে আয়ুষ্মান মিত্ৰা আপোনালোকে আয়ুষ্মান মিত্ৰাত এইটো লিংকতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ অলপ সময় আপোনালোকে ওয়েট কৰিব আপোনালোকৰ সন্মুখত কিন্তু নেক্সট আন এটা পেজ খুলকাই আহিব সো যেতিয়া এনেকুৱা পেজ আপোনালোকে আকৌ দেখিবলৈ পাব এটো স্ক্ৰল ডাউন কৰি ওপৰ ফালত লৈ যোৱাৰ পিছত ইয়াতে চাব যে আয়ুষ্মান মিত্ৰা ইনটেটিভ যেটো দেখিবলৈ পাইছে ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ যেটো অপশন এটোতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আকৌ অলপ সময় ওয়েট কৰিব নেক্সট ষ্টেপটো আহিব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে ইউজাৰ মেনেজমেন্টত আপোনালোকে স্ক্ৰল ডাউন কৰি ওপৰ ফালে লৈ যাব সেলফ ৰেজিষ্ট্ৰেচন আৰু আয়ুষ্মান মিত্ৰা ৰেজিষ্ট্ৰেচন আপোনালোকে আয়ুষ্মান মিত্ৰা যেটো ৰেজিষ্ট্ৰেচন এইটো অপশনটোতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত কিন্তু পেজটো আকৌ লোডিং ল'ব আকৌ ইয়াতে কিন্তু সেলফ ৰেজিষ্ট্ৰেচন বুলি লিখা আহিছে আপোনালোকে প্ৰথমতে এটা বেলেগ মোবাইল নম্বৰ এন্টাৰ কৰিব আৰু এটা আধাৰ নম্বৰ এন্টাৰ কৰিব মই জাস্ট এন্টাৰ কৰি আছো মই কিন্তু মোবাইল নম্বৰ আৰু আধাৰ নম্বৰ এন্টাৰ কৰি দিছো এতিয়া সাবমিট অপশনটোতে ক্লিক কৰি দিম আপোনালোকে অলপ সময় ওয়েট কৰিব এনেকুৱা এটা পপআপ কৰিব ইকেৱাইসি অথেন্টিকেশন আপোনালোকে ইয়াতে টিক মাৰ্ক এটা বহাই দিয়াৰ পিছত কিন্তু ইয়াতে মোবাইল নম্বৰ নট লিংক ডাজ নট দেখুৱাই আছে যে আপোনালোকৰ মোবাইল নম্বৰ যেটো আধাৰ লগত লিংক আছে হেতু এন্টাৰ কৰিব মই জাস্ট এন্টাৰ কৰি আছো ডিয়াৰ ভিউয়াৰ্স এতিয়া মই আধাৰ নম্বৰত লিংক যেটো মোবাইল নম্বৰ হেতু কিন্তু এন্টাৰ কৰিছো এতিয়া আৰু এগ্ৰি অপশনটোতে ক্লিক কৰি দিব টিক মাৰ্কতে ক্লিক কৰি দিয়াৰ পিছত কিন্তু পেজটো আপোনালোকৰ ওটিপি আহিছে মই ওটিপিটো এন্টাৰ কৰি আছো ওটিপিটো এন্টাৰ কৰাৰ পিছত ভ্যালিডেট যেটো অপশন দেখিবলৈ পাইছে এইটোতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত কিন্তু পেজটো লোডিং ল'ব অলপ সময় ওয়েট কৰিব ইয়াতে কিন্তু হৈ গল যে ইকেৱাইসি হ্যাজ বিন ভেৰিফাইড সাকসেসফুলি আপোনালোকে ওকে অপশনটোতে ক্লিক কৰি দিব ওকে অপশনটোতে ক্লিক কৰাৰ পিছত কিন্তু নেক্সট যেটো প্ৰসেস এটো কিন্তু আহি যাব ডিয়াৰ ভিউয়াৰ্স এতিয়া আয়ুষ্মান মিত্ৰাৰ যেটো সেলফ ৰেজিষ্ট্ৰেচন মোবাইল নম্বৰ আধাৰ নম্বৰ ভেৰিফাই হৈ গল এতিয়া আপোনালোকৰ আধাৰ কাৰ্ডৰ পৰা কিন্তু সকলো ডিটেইলছ ডিডাক্ট কৰি লৈছে এতিয়া আপোনালোকে ইমেইল আৰু ফটো এটা লগাব ডিয়াৰ ভিউয়াৰ্স মই এতিয়া কিন্তু সকলো প্ৰসেস ফিল আপ কৰি দিছো ইমেইল আৰু ফটো আপলোড কৰিছো আপলোড কৰাৰ পিছত যেটো কমিউনিকেশন এড্ৰেছ ইয়াতে আপোনালোকে টিক মাৰ্ক কৰি দিব টিক মাৰ্ক কৰিলে আপোনালোকৰ আধাৰৰ যেটো এড্ৰেছ সেমে হৈ যাব আৰু ইয়াতে চাব ডিক্লাৰেচন ইয়াতে কিন্তু এটা টিক মাৰ্ক কৰিব দিছে এই টিক মাৰ্কটো আপোনালোকে কৰি দিব মই জাস্ট কৰি দিছো যে এইটো যদি টিক মাৰ্ক কৰে এই তলত তিনিটা আপোনালোকে দেখিবলৈ পাইছে ইয়াতে তিনিটা বেনিফিট আপোনালোকে লাভ কৰিব এতিয়া সেলফ ৰেজিষ্টাৰ এইটোতে ক্লিক কৰি দিব মই জাস্ট ক্লিক কৰি দিছো আপোনালোকে অলপ সময় ওয়েট কৰিব কিয়নো পেজটো অলপ লোডিং ল'ব ডিয়াৰ ভিউয়াৰ্স এতিয়া ইয়াতে চাব যে আয়ুষ্মান মিত্ৰা আইডি ক্ৰিয়েটেড সাকসেসফুলি এণ্ড লগইন আইডি ইজ ইয়াতে দেখুৱাইছে যে এইটো আপোনালোকৰ আইডি হয় আপোনালোকে স্ক্ৰিনশ্বটটো কৰি ল'ব মই জাস্ট স্ক্ৰিনশ্বট এটা কৰি আছো ডিয়াৰ ভিউয়াৰ্স এতিয়া ওকে অপশনটোতে ক্লিক কৰি দিব ওকে অপশনটোতে ক্লিক কৰি দিয়াৰ পিছত কিন্তু পেজটো আকৌ লোডিং ল'ব আপোনালোকে লগইন পেজ যেটো হেতুত কিন্তু লৈ যাব ইয়াতে আপোনালোকে দেখুৱাইছে যে এপ্ৰুভ এতিয়া আপোনালোকে এতিয়া তলত স্ক্ৰল ডাউন কৰি আহিব যে এপ্ৰুভ ফৰ লগইন আৰু আয়ুষ্মান মিত্ৰা লগইন যে আপোনালোকে আয়ুষ্মান মিত্ৰা যেটো লগইন হয় এইটোতে ক্লিক কৰি দিব মই জাস্ট ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছত এতিয়া কিন্তু লগইন আইডি দিব দিছে মই এতিয়া লগইন আইডিটো এন্টাৰ কৰি দিছো আৰু প্ৰসিড অপশনটোতে ক্লিক কৰি দিব প্ৰসিড অপশনটোত যেতিয়া ক্লিক কৰিব পেজটো কিন্তু লোডিং ল'ব আৰু আপোনালোকে এইটো পৰ্টেলত যেটা আয়ুষ্মান মিত্ৰাৰ যেটো পৰ্টেল হয় হেতুত কিন্তু লগইন হৈ যাব ইয়াতে ওটিপি সেন্ড কৰি দিছে
এতিয়া মই OTP-টো ডিয়াৰ ভিউৱাৰ্ছ এতিয়া মই OTP-টো এণ্টাৰ কৰি দিছোঁ আৰু ভেলিডেট অপশ্যনটোতে ক্লিক কৰি দিম ক্লিক কৰাৰ পিছতে কিন্তু আপোনালোকে ফাইনালি এইটো আয়ুষ্মানৰ যিটো অফিচিয়েল ৱেবছাইট হয় এইটোত কিন্তু আপোনালোকে লগইন হৈ যাব অলপ সময় ৱেইট কৰিব ডিয়াৰ ভিউৱাৰ্ছ এতিয়া কিন্তু আপোনালোকে লগইন হৈ গৈছে আয়ুষ্মান মিত্ৰাৰ যিটো অফিচিয়েল ৱেবছাইট হয় চাওক এতিয়া ইয়াতে আহিছে যে ইউৰ এচিভমেণ্ট ইউজাৰ মেনেজমেণ্ট ড্যাশবোৰ্ড টোটেল ৰেজিষ্ট 0 টোটেল ৰেজিষ্ট্ৰেশ্যন ডান 0 মই এতিয়ালৈকে কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰা নাই আয়ুষ্মানৰ ডিয়াৰ ভিউৱাৰ্ছ চ' আপোনালোকে এনেকৈ আয়ুষ্মানৰ যিটো ID হয় আপোনালোকে বনাই ৰাখক যেতিয়া আয়ুষ্মানৰ কাম আৰম্ভ হ'ব তেতিয়া আপোনালোকে কৰিব পাৰিব আগতীয়াকৈ এইটো ID বনাই লওক পিছত কিন্তু নাথাকিব পাৰে চ' আপোনালোকে নিশ্চয় এইটো ভিডিঅ'ৰ পৰা কিবা এটা বুজিব পাৰিছে যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক অৱশ্যই কৰি দিব চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' থেংক ইউ